নমস্কাৰ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ মোৰ অন্য এটা ৰেচিপি ভেন্দি মছলা। আহকচোন মই কেনেকৈ বনাইছোঁ চাই লওঁ। ইয়াতে মই ভেন্দি লৈ লৈছোঁ। ভেন্দিখিনি ভাল কৰি ধুই ল'ব যাতে পানী নাথাকে। দুই টুকুৰা কৰি ল'ব দীঘল ভেন্দি হ'লে, আৰু যদি সৰু ভেন্দি হয় এটুকুৰা দীঘলকৈ দিলেও হৈ যাব। দেখিবলৈ পাইছে ইয়াতে মই হালধি 1 চামুচ দিছোঁ, অকণমান নিমখ দিছোঁ আৰু জলকীয়া গুড়ি দিছোঁ। দি ভালদৰে এইখিনি মিক্স কৰি ল'ব। কেৰাহী এটাত অকণমান মিঠাতেল দি দিম ভেন্দিখিনি ভাজিবলৈ। ভেন্দিখিনি ইয়াতে দি দিম। আমি প্ৰায় সকলোৱে ভেন্দি খাই ভাল পাওঁ। ভেন্দি আপোনালোকে একেধৰণে খাই আমনি নালাগেনে? সেইকাৰণে আজি অলপ বেলেগ ধৰণে মই ভেন্দিৰ ৰেচিপিটো বনালোঁ। আপোনালোকে ঘৰত এই ৰেচিপিটো বনাই ট্ৰাই কৰি চাব আৰু মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা হ'ল খাবলৈ। ভেন্দিখিনি এতিয়া মই নমাই ল'লোঁ। এতিয়া এটা বাতিত মই দৈ 2 চামুচ লৈ লৈছোঁ। ইয়াতে আপুনি 1 চামুচ জিৰা গুড়ি, 1 চামুচ ধনিয়া গুড়ি আৰু 1 চামুচ আপুনি কাশ্মীৰী জলকীয়া গুড়ি দি দিব, আৰু 1 চামুচ গৰম মছলা। সেইখিনি ভালদৰে মই মিহলাই ল'ম। ভালদৰে মিক্স কৰি ল'ব। এতিয়া মই সেই ভেন্দি ভাজিছিলোঁ সেই পেনটোতে গোটা জিৰা আৰু এটা মই মিহিকৈ পিঁয়াজ কাটি লৈছিলোঁ, এইখিনি মই ভালদৰে ভাজি ল'ম। এতিয়া ইয়াতে মই 1 চামুচ হালধি গুড়ি আৰু আপোনাৰ 1 চামুচ কাশ্মীৰী ৰেড চিলি দি দিম। এইখিনি ভালদৰে মই মিক্স কৰি ল'ম। তেলত যদি আপুনি হালধি আৰু জলকীয়া গুড়ি দিয়ে কালাৰটো বহুত ধুনীয়া হয়। আৰু ইয়াতে মই অকণমান আদা নহৰু পেষ্টটো দি দিছোঁ। এতিয়া জুইৰ ফ্লেমটো যাতে আপোনালোকে কমাই দিয়ে, আৰু মই দৈখিনি মিক্স কৰি দিছোঁ। জুইৰ ফ্লেমটো কমাই কিনে আপুনি দৈখিনি ভালদৰে মিক্স কৰি ল'ব, নহ'লে দৈখিনি ফাটি যাব পাৰে। মছলাখিনি ভালদৰে মিক্স কৰি ল'ব ল' ফ্লেমত। প্ৰায় 2 মিনিটমান সময় এনেকৈ ভাজি ল'ব। দেখিবলৈ পাইছে মছলাখিনি কালাৰ চেঞ্জ হৈ গৈছে। এতিয়া মই 2 মিনিট সময় এইখিনি এনেকৈ ভাজি ল'ম। প্ৰায় 2 মিনিট পিছত মই ঢাকনিখন গুচাই দেখিলে প্ৰায় মিক্স হৈ গৈছে এইখিনি। এতিয়া অকণমান পানী মিক্স কৰি দিছোঁ, দি ভালদৰে আৰু অকণমান সময় মছলাখিনি মিক্স কৰি আপোনাৰ প্ৰয়োজন মতে অলপ অলপকৈ পানী দি মছলাখিনি ভালদৰে এইখিনি ভাজি ল'ব। ইয়াতে মই অকণমান আৱশ্যক অনুযায়ী নিমখ দি দিছোঁ। আপোনালোকে যদি এই ৰেচিপিটো শুকানকৈ খাব বিচাৰে তেতিয়াহ'লে পানী এড নকৰিব। মই অকণমান গ্ৰেভি বনাম, সেইকাৰণে মই পানী এড কৰিছোঁ। পানীখিনি দি আপোনাৰ অকণমান সময় 2 মিনিটমান সময় ঢাকনি দি থৈ দিম। প্ৰায় 2 মিনিট সময় হোৱাৰ পিছত মই ঢাকনি গুচাই দেখিবলৈ পাইছে ধুনীয়া এটা ৰং হৈছে গ্ৰেভিটোৰ। দেখিবলৈ পাইছে ইমান ধুনীয়া ৰং এটা আহিছে। এটা 2টা কেঁচা জলকীয়া দি দিছোঁ, আৰু মই ভাজি লোৱা ভেন্দিখিনি ইয়াতে দি দিম। দি ভালদৰে এইখিনি লৰাই ল'ম। প্ৰায় 2 মিনিটমান সময় এনেকৈ লৰাই এইখিনি ভাজি ল'ম, যাতে মছলাখিনিৰ লগত ভেন্দিখিনি ভালদৰে লাগি যায়। সম্পূৰ্ণ প্ৰচেছখিনি আপুনি ল' ফ্লেমত কৰিব। মোৰ এই ৰেচিপিটো চাই যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মোৰ আহি থকা ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে।